কেঞ্চাৰ হস্পিটেল আজি প্ৰথম ৰেডিঅ'লজি মেচিনটো ষ্টাৰ্ট কৰিছে আৰু প্ৰথম পেচেণ্ট যিটো ষ্টাৰ্ট কৰিছে ইয়াত এই শুভ আৰম্ভণিত আমাক আমাৰ হস্পিটেল কৰ্তৃপক্ষই আমন্ত্ৰণ জনাইছিলে। আমি ইয়াত আমাৰ হেল্থ EMৰ লগত আমাৰ EMসকল ডেপুটি কমিশ্যনাৰ আমি সবেই আহিছোঁ আৰু কোকৰাঝাৰ কেঞ্চাৰ হস্পিটেল খুব সুন্দৰকৈ ইয়াত ট্ৰিটমেণ্ট চলি আছে আৰু ভাল ৰিজাল্টো হৈছে। আমাৰ এইটো এটা ডাঙৰ এটা ব্লেছিং বুলি ক'ব লাগিব আমাৰ কাৰণে। গতিকে মই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক টাটা ট্ৰাষ্টৰ অধিকাৰীবিলাকক সকলোকে ধন্যবাদ জনাইছোঁ কি কেঞ্চাৰ পেচেণ্টবিলাকে বহুতখিনি জিয়াটো ভুগিব লগা হৈছিলে। আমাৰ অসমতো বহুতখিনি যিটো কেঞ্চাৰৰ কাৰণে ট্ৰিটমেণ্ট কৰা যিটো ফেচিলিটি এইটো বহুত কম আছিলে, কিন্তু আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এতিয়া BB কেঞ্চাৰ হস্পিটেলতো কেপাচিটিটো বাঢ়াইছে আৰু বিভিন্ন স্থানত কেঞ্চাৰ হস্পিটেল ইতিমধ্যে আৰম্ভ কৰিছে। কিন্তু কোকৰাঝাৰৰ হস্পিটেলখন আৰম্ভ কৰি আমাক বহুত ডাঙৰ উপকাৰ কৰিছে। গতিকে মই আশা ৰাখিছোঁ যে আমাৰ নামনি অসমৰ যিবিলাক পেচেণ্ট আছে সেইসকলে ইয়াত খুব ভাল এটা ট্ৰিটমেণ্ট উইথ নিউ টেকন'লজি যিবিলাক মেচিনবিলাক আহিছে ইয়াৰ ভাল ট্ৰিটমেণ্ট পাব আৰু সময়ে সময়ে আমিও কাউন্সিল গভৰ্ণমেণ্টৰ তৰফৰ পৰা ইয়াত আহি থাকিম। পেচেণ্টসকলৰ সুবিধাৰ্থে আমি কি কৰিব পাৰোঁ এইটো আমি এই আগষ্ট মাহৰ ভিতৰতে আমাৰ হস্পিটেল কৰ্তৃপক্ষ আমাৰ হেল্থ ডিপাৰ্টমেণ্টৰ মাজত মিটিং কৰি পেলাই আৰু অধিক কি আমি ছাপৰ্ট আমাৰ পেচেণ্টবিলাকক দিব পাৰোঁ এই কামখিনি আমি আৰম্ভ কৰিম। বনিত আমাক আমাৰ হস্পিটেল কৰ্তৃপক্ষই আমন্ত্ৰণ জনাইছিলে। আমি ইয়াত আমাৰ হেল্থ EMৰ লগত আমাৰ EMসকল ডেপুটি কমিশ্যনাৰ আমি সবেই আহিছোঁ আৰু কোকৰাঝাৰ কেঞ্চাৰ হস্পিটেল খুব সুন্দৰকৈ ইয়াত ট্ৰিটমেণ্ট চলি আছে আৰু ভাল ৰিজাল্টো হৈছে। আমাৰ এইটো এটা ডাঙৰ এটা ব্লেছিং বুলি ক'ব লাগিব আমাৰ কাৰণে। গতিকে মই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক টাটা ট্ৰাষ্টৰ অধিকাৰীবিলাকক সকলোকে ধন্যবাদ জনাইছোঁ কি কেঞ্চাৰ পেচেণ্টবিলাকে বহুতখিনি জিয়াটো ভুগিব লগা হৈছিলে। আমাৰ অসমতো বহুতখিনি যিটো কেঞ্চাৰৰ কাৰণে ট্ৰিটমেণ্ট কৰা যিটো ফেচিলিটি এইটো বহুত কম আছিলে, কিন্তু আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এতিয়া BB কেঞ্চাৰ হস্পিটেলতো কেপাচিটিটো বাঢ়াইছে আৰু বিভিন্ন স্থানত কেঞ্চাৰ হস্পিটেল ইতিমধ্যে আৰম্ভ কৰিছে। কিন্তু কোকৰাঝাৰৰ হস্পিটেলখন আৰম্ভ কৰি আমাক বহুত ডাঙৰ উপকাৰ কৰিছে। গতিকে মই আশা ৰাখিছোঁ যে আমাৰ নামনি অসমৰ যিবিলাক পেচেণ্ট আছে সেইসকলে ইয়াত খুব ভাল এটা ট্ৰিটমেণ্ট উইথ নিউ টেকন'লজি যিবিলাক মেচিনবিলাক আহিছে ইয়াৰ ভাল ট্ৰিটমেণ্ট পাব আৰু সময়ে সময়ে আমিও কাউন্সিল গভৰ্ণমেণ্টৰ তৰফৰ পৰা ইয়াত আহি থাকিম। পেচেণ্টসকলৰ সুবিধাৰ্থে আমি কি কৰিব পাৰোঁ এইটো আমি এই আগষ্ট মাহৰ ভিতৰতে আমাৰ হস্পিটেল কৰ্তৃপক্ষ আমাৰ হেল্থ ডিপাৰ্টমেণ্টৰ মাজত মিটিং কৰি পেলাই আৰু অধিক কি আমি ছাপৰ্ট আমাৰ পেচেণ্টবিলাকক দিব পাৰোঁ এই কামখিনি আমি আৰম্ভ কৰিম।